নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক অল ইনফো ইন আসামিজ চেনেললৈ। মই আজি আপোনালোকক ক'বলৈ যাই আছো অসমৰ সকলোতকৈ জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা সকলোতকৈ জনপ্ৰিয় অভিনেতা তিনিজনৰ বিষয়ে। তেওঁলোকে বেহৰবাৰী আউটপোষ্টৰ পৰা কিমান টকা লাভ কৰে, তেওঁলোকৰ ৰিয়েল নেম, তেওঁলোকৰ ঘৰ আৰু তেওঁলোকৰ শিক্ষাৰ অৰ্হতা কিমান, এইবোৰৰ বিষয়ে আলোচনা কৰিবলৈ যাই আছো। তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, এছাই ছাৰ। তেওঁৰ ৰিয়েল নাম হৈছে প্ৰীতম বৰুৱা। তেওঁৰ ঘৰ হৈছে নগাঁও জিলাত। তেওঁ নগাঁও জিলাৰ পৰাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তেওঁৰ মান্থলি ইনকাম হৈছে প্ৰায় 40,000 পৰা 50,000 টকা। যদি আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। নম্বৰ 2, কে ছাৰ। তেওঁৰ ৰিয়েল নাম হৈছে সিদ্ধাৰ্থ শৰ্মা। তেওঁৰ ঘৰ হৈছে নগাঁও জিলাত। তেওঁ নগাঁও জিলাৰ পৰাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তেওঁৰ মান্থলি ইনকামৰ বিষয়ে ক'বলৈ গ'লে প্ৰায় 45,000 পৰা 55,000 টকা লাভ কৰে। নম্বৰ 3, মোহন। মোহনৰ ৰিয়েল নাম হৈছে দীপজ্যোতি কেওট। মোহনৰ ঘৰ হৈছে নগাঁও জিলাতে। তেওঁ নগাঁও কলেজৰ পৰাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তেওঁৰ মাহত 50,000 পৰা 60,000 টকা লাভ কৰে। আপুনি বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই কেনেকুৱা পায় আৰু লগতে এই সকল অভিনেতাৰ ভিতৰত আপোনাৰ প্ৰিয় অভিনেতা কোনজন কমেণ্ট বক্সত জনাব। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।